নমস্কাৰ। পোনপ্ৰথমে সকলো বন্ধু-বান্ধৱীকে অসমীয়া শিক্ষামূলক ইউটিউব চেনেল BN এডুকেয়াৰলৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আগন্তুক এছাম SCRT DLED, এছাম টেট আদি বিভিন্ন কোম্পানী এক্সামৰ বাবে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, শিক্ষা আৰু মনোবিজ্ঞান, শিশু বিকাশ আৰু শিশু বিজ্ঞান আদি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম, যিবোৰ পূৰ্বৰ বিভিন্ন কোম্পানী এক্সামত আহিছিল। গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। গতিকে আহক অকণো সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে: ৰুছো, পেষ্টালজি, থৰ্নডাইক আৰু এৰিষ্টটল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, পেষ্টালজি হৈছে শিক্ষা মনোবিজ্ঞানৰ পিতৃ। 2 নং প্ৰশ্নটো হৈছে শিক্ষাৰ লক্ষ্য কিহে স্থিৰ কৰে? ইয়াত 4টা অপশ্যন দিয়া আছে: দৰ্শনে, বুৰঞ্জীয়ে, সাহিত্যই আৰু মনোবিজ্ঞানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, দৰ্শনে, অৰ্থাৎ শিক্ষাৰ লক্ষ্য দৰ্শনে স্থিৰ কৰে। 3 নং প্ৰশ্নটো হ'ল চাইক'লজি শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে: ফৰাচী ভাষাৰ পৰা, গ্ৰীক ভাষাৰ পৰা, লেটিন ভাষাৰ পৰা আৰু ইংৰাজী ভাষাৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, গ্ৰীক ভাষাৰ পৰা, অৰ্থাৎ চাইক'লজি শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে। 4 নং প্ৰশ্নটো হৈছে লগজ শব্দৰ অৰ্থ হৈছে, ইয়াত অপশ্যনবোৰ দিয়া আছে: আচৰণ, আত্মা, মন, অধ্যয়ন বা বিজ্ঞান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, অধ্যয়ন বা বিজ্ঞান, অৰ্থাৎ লগজ শব্দটোৱে অধ্যয়ন বা বিজ্ঞানক বুজায়। 5 নং প্ৰশ্নটো হৈছে দলগত কাৰ্যপ্ৰণালীত শিক্ষাৰ্থীৰ জ্ঞানৰ পৰিসৰ একে থাকে, কমি যায়, বৃদ্ধি পায় আৰু এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, বৃদ্ধি পায়, কিয়নো যেতিয়া দলগতভাৱে শিক্ষাৰ্থীয়ে শিক্ষা প্ৰদান কৰে তেতিয়া তেওঁলোকৰ জ্ঞানৰ পৰিসৰ নিশ্চয় বৃদ্ধি পাব। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ। 6 নং কুৱেশ্যনটো হৈছে শিক্ষণৰ প্ৰধান নীতি কেইটা? ইয়াত অপশ্যনবোৰ দিয়া আছে: 3টা, 5টা, 6টা আৰু 7টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, 3টা, অৰ্থাৎ শিক্ষণৰ মূল নীতি হৈছে 3টা। 7 নং প্ৰশ্নটো হৈছে মটিভেশ্যন শব্দটো কোন ভাষাৰ পৰা অহা? ইয়াত অপশ্যনবোৰ দিয়া আছে: লেটিন ভাষাৰ পৰা, গ্ৰীক ভাষাৰ পৰা, পাৰ্চী ভাষাৰ পৰা আৰু ফৰাচী ভাষাৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, লেটিন ভাষাৰ পৰা, অৰ্থাৎ মটিভেশ্যন শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। 8 নং কুৱেশ্যনটো হৈছে শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াৰ সম্পৰ্ক হ'ল, ইয়াত 4টা অপশ্যন দিয়া আছে: বিপৰীতমুখী, আন্তঃসম্পৰ্কযুক্ত, আন্তঃসম্পৰ্কমুক্ত আৰু আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, আন্তঃসম্পৰ্কযুক্ত, কিয়নো শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া আন্তঃসম্পৰ্কযুক্ত হ'লেহে ই ফলপ্ৰসূ হ'ব। 9 নং কুৱেশ্যনটো হ'ল বিমূৰ্ত চিন্তন ক্ষমতাই হৈছে বুদ্ধি। উক্তিটো কাৰ? ইয়াত 4টা অপশ্যন দিয়া আছে: টাৰমেনৰ, বৰিঙৰ, ষ্টানৰ আৰু স্পিয়েমেনৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, টাৰমেনৰ, অৰ্থাৎ বিমূৰ্ত চিন্তন ক্ষমতাই হৈছে বুদ্ধি, আৰু এই উক্তিটো দিছে টাৰমেনে। 10 নং কুৱেশ্যনটো হৈছে বুদ্ধিৰ ডি উপাদান তত্ত্বটো কোনে উদ্ভাৱন কৰে? ইয়াত অপশ্যনবোৰ দিয়া আছে: স্পিয়াৰমেনে, থৰ্নডাইক, ৰুছো আৰু টাৰমেনে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, স্পিয়াৰমেনে বুদ্ধিৰ ডি উপাদান তত্ত্বটো উদ্ভাৱন কৰিছিল। 11 নং প্ৰশ্নটো হ'ল টেকনিক মানে কি? ইয়াত অপশ্যনবোৰ দিয়া আছে: অধ্যয়ন, কলা, শিক্ষা আৰু জ্ঞান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, কলা, অৰ্থাৎ টেকনিক মানে হৈছে কলা। আৰু এনেধৰণৰ শব্দ যেনে টেকনিক, চাইক'লজি, মটিভেশ্যন আদি শব্দ কোন ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি, এইবিলাক আপোনালোকে চাই থ'ব, কিয়নো ইয়াৰ পৰা প্ৰায় পৰীক্ষাত ইয়াৰ এটা কুৱেশ্যন আহে। 12 নং কুৱেশ্যনটো হৈছে তলৰ কোনটো একমাত্ৰিক সঁজুলি বুলি কৈছে? ইয়াত অপশ্যনবোৰ দিয়া আছে: ৰেডিঅ', টেলিভিছন, পুতলা আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, ৰেডিঅ',
কিয়নো একমাত্ৰিক সঁজুলি বুলিলে আমি এটা মাত্ৰ কাম কৰিব পাৰিম, মানে ইয়াক শুনিব পাৰিম নহ'লে চাব পাৰিম। গতিকে ৰেডিঅ' হ'ব একমাত্ৰিক সঁজুলি। 13 নং কুৱেশ্যনটো হৈছে পাঠ পৰিকল্পনা প্ৰস্তুত কৰা হয়। ইয়াত 4টা অপশ্যন দিয়া আছে: পাঠদানৰ পূৰ্বে, পাঠদানৰ মাজত, পাঠদানৰ শেষত আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, পাঠদানৰ পূৰ্বতে পাঠ পৰিকল্পনা প্ৰস্তুত কৰা হয়। 14 নং কুৱেশ্যনটো হ'ল ইণ্টাৰেষ্ট শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে? ইয়াত অপশ্যনবোৰ দিয়া আছে: গ্ৰীক ভাষাৰ পৰা, লেটিন ভাষাৰ পৰা, ইংৰাজী ভাষাৰ পৰা আৰু ফৰাচী ভাষাৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, লেটিন ভাষাৰ পৰা। ইণ্টাৰেষ্ট শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। 15 নং কুৱেশ্যনটো হ'ল ব্যক্তি পাৰ্থক্য প্ৰধানকৈ কোনটো দিশৰ ওপৰত ভিত্তি কৰি পৰিমাপ কৰা হয়? ইয়াত অপশ্যনবোৰ দিয়া আছে: দৈহিক, মানসিক, আৱেগিক আৰু ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, আটাইবোৰ। কিয়নো ব্যক্তি পাৰ্থক্য দৈহিক, মানসিক, আৱেগিক দিশৰ ওপৰত ভিত্তি কৰি পৰিমাপ কৰা হয়। 16 নং কুৱেশ্যনটো হৈছে শিক্ষাৰ কোনটো দিশত ব্যক্তি পাৰ্থক্য বিবেচনা কৰা হয়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে: পাঠ্যক্ৰম প্ৰস্তুতকৰণত, সহপাঠ্যক্ৰম নিৰ্বাচনত, শিক্ষাদান পদ্ধতি নিৰ্বাচনত আৰু শিক্ষক নিৰ্বাচনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, শিক্ষক নিৰ্বাচনত। কিয়নো শিক্ষা প্ৰদানৰ ক্ষেত্ৰত ব্যক্তিৰ পাৰ্থক্য শিক্ষক নিৰ্বাচনতে বিবেচনা কৰা হয়। 17 নং কুৱেশ্যনটো হৈছে সমস্যা জড়িত শিশু কোনবোৰ? ইয়াৰ অপশ্যনবোৰ দিয়া আছে: যিসকলে চোৰ কৰে, যিয়ে মিছা কথা কয়, যিসকলে ড্ৰাগছ সেৱন কৰে আৰু এই আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ওপৰৰ আটাইবোৰ, অপশ্যন খ। কিয়নো সমস্যা জড়িত শিশু বিভিন্ন সমস্যাত জড়িত হৈ থাকে, গতিকে ইয়াৰ আটাইবোৰে হ'ব। গতিকে চোৰ কৰা ল'ৰাসকলেও বা মিছা কথা কোৱা শিশুসকলেও, ড্ৰাগছ সেৱন কৰা শিশুসকলেও সমস্যা জড়িত শিশু বুলি কোৱা হয়। 18 নং প্ৰশ্নটো হৈছে তলৰ কোনটো মানসিক স্বাস্থ্যৱান ব্যক্তিৰ বৈশিষ্ট্য নহয়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে: আশাবাদী, নিৰাশাবাদী, ব্যৱহাৰিক আৰু অধ্যৱসায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, নিৰাশাবাদী। কিয়নো মানসিক স্বাস্থ্যৱান ব্যক্তিৰ বৈশিষ্ট্য নিৰাশাবাদী কেতিয়াও নহয়। 19 নং কুৱেশ্যনটো হৈছে তলৰ কোনটো বিষয়ৰ ওপৰত শিশুৰ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে? ইয়াৰ অপশ্যনবোৰ দিয়া আছে: পৰিয়াল, বিদ্যালয়, সমাজ আৰু ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, ওপৰৰ আটাইবোৰ। কিয়নো পৰিয়াল, বিদ্যালয়, সমাজ আদিৰ ওপৰতেই শিশুসকলৰ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে। 20 নং প্ৰশ্নটো হৈছে শিশুৰ মানসিক স্বাস্থ্য কাৰ বাবে দৰকাৰ? নিজৰ বাবে, ছাত্ৰ ছাত্ৰীৰ বাবে, সমাজৰ বাবে আৰু এই সকলোবোৰৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, সকলোবোৰৰ বাবে। কিয়নো শিশুসকলৰ মানসিক স্বাস্থ্য তেওঁলোকৰ নিজৰ বাবেও লাগিব, ছাত্ৰ ছাত্ৰীৰ বাবেও লাগিব আৰু আমাৰ সমাজ বা দেশখনৰ বাবেও তেওঁলোকৰ মানসিক স্বাস্থ্য অতি দৰকাৰী। 21 নং প্ৰশ্নটো হৈছে 120 বুদ্ধাংকৰ ল'ৰা ছোৱালীক তলৰ কোনটো ভাগত পৰে? ইয়াৰ অপশ্যনবোৰ দিয়া আছে: সাধাৰণ, পিছপৰা, প্ৰতিভাৱান আৰু মানসিক বাধাগ্ৰস্ত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক, প্ৰতিভাৱান। অৰ্থাৎ যিসকল ল'ৰা ছোৱালীৰ বুদ্ধাংকৰ পৰিমাণ 120 হয় তেতিয়া তেওঁলোকক প্ৰতিভাৱান ল'ৰা ছোৱালী বুলি কোৱা হয়। 22 নং প্ৰশ্নটো হৈছে সমস্যাজনিত শিশুৰ মাজত কি লক্ষণ দেখা পোৱা যায়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে: সমাধানহীন সমস্যা, ৰক্ষণশীল সমস্যা, নিম্ন ঘৰুৱা পৰিৱেশ আৰু আচৰণৰ সমস্যা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, আচৰণৰ সমস্যা। অৰ্থাৎ যিসকল শিশুৰ সমস্যাজনিত সমস্যা দেখা যায় বা লক্ষণ দেখা যায় তেওঁলোকৰ আচৰণৰ পৰিৱৰ্তন দেখা যায়। 23 নং কুৱেশ্যনটো হ'ল মূল্যবোধ গঠন কোনটো ক্ষেত্ৰৰ অন্তৰ্ভুক্ত? ইয়াৰ অপশ্যনবোৰ দিয়া আছে: মনোবশীয়, প্ৰজ্ঞানাত্মক, আনুভূতিক আৰু ওপৰৰ আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ, আনুভূতিক। অৰ্থাৎ মূল্যবোধ গঠনত আনুভূতিক ক্ষেত্ৰত অন্তৰ্ভুক্ত। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰক আৰু যদি চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।